নমস্কাৰ সকলোকে আপোনালোকৰ আপন চেনেল অসমীয়া বৰী ৰেখাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যদি এফবিত চাই আছে তেনে পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। এয়া আজি আহিলোঁ ঘৰলৈ, মাৰ ঘৰলৈ আহিছোঁ বৰসভা ভাওনা খাবলৈ 3 বছৰৰ মূৰত। এয়া আহিলোঁ প্ৰথম চাকি আৰু শৰাই দিম বুলি, আৰু একদম 3 বছৰৰ মূৰতহে আহিছোঁ আৰু চাবলৈ ভাওনা বৰসভা খাবলৈ চাবলৈ। বাহঁতো আহিছে, এয়া বা এজনী বা আহিবলৈ থাকিলেই, তাইকে বহুত মিছ কৰিছোঁ। তাই যদি ভিডিঅ'টো চাই আছে তাইৰ মনটো বৰ বেয়া লাগিব। একো নাই, অকণমান বেয়া লাগে আৰু মানে কি এনেইতো লগ হোৱা নহয়, এনেকৈ যিটি পাতিলে কৰিলে সমূহীয়াকৈ তেতিয়াহে লগ হোৱা যায়। কেতিয়াবা লগ পাওঁ, কিন্তু চববোৰ মানে লগ পোৱা সম্ভৱ নহয়, যিহেতু চবৰে এখন এখন নিজা ঘৰ আছে, যাওঁ বুলিলে যাবও নোৱাৰি। এইটো চান্সতে গৈছিলোঁ কিন্তু নোৱাৰিলোঁ যাব। একো নাই, তাইকে বহুত মিছ কৰিছোঁ আৰু। এইফালে ভৰি হাত ধুই ল'লোঁ, ভৰিটো মানে অকণমান তিয়াই লৈছোঁ আৰু নামঘৰৰ ভিতৰত যাম যিহেতু। সেয়া ভকত আহিছে আৰু আমি ইহালে ভকত নামত বহিলেই, নামত যোৱা অকণমান। সেয়া মোৰ দেউতা, যোৱা অকণমান দেৰি হ'ল। দেউতাই কৈ আছে যে এইফালেকে এইফালেতো বহিব নোৱাৰোঁ, ভকত বহিছে, মাইকী মানুহ এইফালে নবহে। আৰু এইফালে আমাৰ স্মৃতি তৰ্পণ এভাগো আছে, আৰু এই খোল চোল চব কাটি ধুনীয়াকৈ থৈ দিছে সময়ত বিচাৰিলে পোৱাকৈ। আৰু এইফালে হ'লে চাহ খাবলৈ, চাহটো খাই ল'লোঁ। তাৰপিছত বহি কৰি ভকতসকলে মানে জলপান খাইছে আৰু এইবিলাক দেউৰী চব কামে কামে লাগি আছে। আমাৰ দেউৰী এজন দুজন নহয়, 7-8জন লাগি পেলাই আমাৰ নামঘৰত তেনেকৈ কামখিনি কৰে, যাতে একো দিগদাৰ নহয়। যে আলু দিওঁতে আকৌ নিমখ কোনে দিব বুলি তাতে সেৱক যাতে কোনো কৰিব নোৱাৰে, সেইকাৰণে 6-7জন লাগে, যাতে ভকতে কোনো কষ্ট নাপায়। আৰু চব মানে আমদানিকৈ কৰা হয়। আৰু বহুতো দেখিছোঁ মানে এজনেই কৰে আৰু তাৰপিছত আৰু নোৱাৰে। এয়া দিহানাম আৰম্ভ হৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। দিহানাম চলি আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত চাগে মোৰ ভইচটো অহা নাই, কাৰণ ইয়াত দিহানাম গাই আছে। দিহানামটো শুনক আৰু ভিডিঅ'টো একদম শেষলৈকে চাব। নিজৰ গাঁওখনৰ নিচিনা কেতিয়াও নহয়, নিজৰ গাঁৱত বৰসভা খাবলৈ আহিছোঁ আৰু ইমান ভাল লাগিছে। আপোনালোকৰো ভাল লাগিব একদম। দিহানামবিলাক শুনক, চব প্ৰতিটো বস্তু এটা বস্তু লক্ষ্য কৰক, কেনেকৈ কি কৰিছে। চবকৈ ভালকৈ উঠাব পৰা নাই, যিকণ পাৰিছোঁ সেইকণকৈ যদি আপোনালোকে চায় তেতিয়াহ'লে গম পাব। মই বহুততকৈ বহুত বেলেগ পাওঁ মোৰ নিজৰ গাঁওখনত। তাৰপিছত এয়া হ'ল খাবলৈ মানে কি চৰবত। তাৰপিছত একদম আহিলোঁ জলপান খাবলৈ। আছে মাহৰ গুড়ি, খাৰলি, আচাৰ, আলু পিটিকা, নিমখ, তেলৰ পৰা ধৰি চব আছে। আৰু এয়া হ'ল প্ৰসাদ খাবলৈ, আৰু প্ৰসাদো খালেও মোক ঘৰমুৰি দিলে। যিহেতু মই জীয়ৰী, সেইটো কাৰণে মই শৰাইও পাইছোঁ আৰু নিজৰ ঘৰমুৰিও পাইছোঁ, আৰু মোৰ মানুহজনেও পাইছে। আৰু এই প্ৰসাদ চসাদ লৈ চব ঘৰলৈ আহি আছোঁ। আৰু মেইনটো মোৰ পকা মিঠৈকেইটা মেইন। এয়া হ'ল ভিডিঅ', ভাওনা আৰম্ভ হ'ল, চাই থাকিব শেষলৈকে।
প্রলয়ের জলয় করা শান্তি কুর্ম অবতারক মন্থন পর্বতাত্রী সমুদ্র বরাহরূপী আমি নারায়ণের অনাইশ্বর পঞ্চবিধ ফুটাও আছে আমি নিজেই স্তম্ভিত
এয়া নেক্সট ডে বতাহে কি কৰিলে দেখিছেনে এইফালে গোটেই পাণবিলাক গোটেই একদম ভাঙি পেলালে আমি ধুনীয়াকৈ জাপি কৰি জুকিয়াই কৰি বিকিবলৈ থৈ দিছে আৰু দুইটাহাতে থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে